মাৰ্ঘেৰিটা মাকুম পথাৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ লাই খুঁটা স্থাপন। মাৰ্ঘেৰিটা মহকুমাৰ বৃহত্তৰ মাকুম পথাৰবাসী ৰাইজৰ সৌজন্যত মাকুম পথাৰ আঞ্চলিক ৰঙালী বিহু সন্মিলন 2023 আজি লাই খুঁটা স্থাপন কৰা হয়। নামঘৰ ভকত বৈষ্ণৱৰ আশীৰ্বাদ লৈ খোল তাল পৰিধ্বনিয়ে লাই খুঁটা স্থাপন কৰা হয়। অঞ্চলটোৰ বুঢ়া বুঢ়ী ডেকা গাভৰু সকলো আনন্দ উৎসাহ হোৱা দেখা যায়। অসমীয়া 12 আৰু 13 বহাগ, ইংৰাজী 26 আৰু 27 এপ্ৰিলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পঞ্চম বাৰ্ষিক ৰঙালী বিহু সন্মিলনখনি 1 নং মাকুম পথাৰ পাইনিয়াৰ খেলপথাৰত অনুষ্ঠিত হ'ব। সকলো ৰাইজকে সন্মিলনখনিৰ সফল কৰি তুলিবলৈ সহায় সহযোগিতা কৰিবলৈ উদযাপন সমিতিৰ বিষয়ববীয়াই আহ্বান জনাইছে। বৃহত্তৰ মাকুম পথাৰবাসী ৰাইজৰ হৈ একত্ৰিত হৈ আমি মাকুম পথাৰ পাইনামিল আজি যি খেলপথাৰ আছে আমাৰ ফায়াৰ ব্ৰিগেডৰ ওচৰত, তাত আমি সকলো ৰাইজ একত্ৰিত হৈ আজি 26 আৰু 27 তাৰিখে আমি এখন ৰঙালী বিহু উদযাপন কৰিব লৈছোঁ। তাৰ কাৰণে সমূহ ৰাইজ আৰু মাৰ্ঘেৰিটাবাসী ৰাইজ আৰু অসমবাসী ৰাইজক আমি সহায় সহযোগ আৰু সকলোৰে সহায় সহযোগ আমি কামনা কৰিছোঁ। আহক আমাৰ এয়া ভোগজৰা আমাৰ খাদ্য খাবলৈ কাৰণে আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আমাৰ ইয়াত বইলৰ মানে যিকোনো আমি বনোৱা হয়, আৰু বইলত আমাৰ টোপোলা ভাত হ'ব, চিকেন বইল, পিটিকা চাটনি আৰু মানে বেতগাজৰ বইল হওক, যিকোনো বইল মানে আপোনালোকে যি বিচাৰে বইলটো আমাৰ ইয়াত দিয়া হ'ব।